নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক ডলফিনৰ খেল দেখুৱাবলৈ বিচাৰিছোঁ। আপুনি বাৰু ডলফিনৰ খেল চাইছেনে? মই জীৱনত প্ৰথমবাৰৰ বাবে ডলফিন শ্ব' চালোঁ। ডলফিনকেইটাই প্ৰশিক্ষকৰ কথামতে জঁপিয়াই আছিল, নাচি আছিল আৰু খেলি আছিল। সঁচাই বিৰাটেই ভাল লাগিল। আপুনি যদি ডলফিন শ্ব' চোৱা নাই তেনেহ'লে আমাৰ এই ভিডিঅ'টোৰ লগত জড়িত হৈ পৰক। হয়, আমি উপস্থিত আছোঁ থাইলেণ্ডত। থাইলেণ্ডৰ বেংকক চিটিৰ পৰা গাড়ী লৈ 1 ঘণ্টাৰ যাত্ৰা কৰিলেই উপস্থিত হ'ব পাৰি ছাফাৰী ৱৰ্ল্ডত। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আপুনি তাত অতিবাহিত কৰি জীৱনৰ এটা ধুনীয়া দিন হিচাপে পৰিগণিত কৰিব পাৰে আপোনাৰ এটা দিন। আমি দিনজোৰা কাৰ্যসূচীৰে আগবাঢ়িলোঁ ছাফাৰী ৱৰ্ল্ডলৈ। ছাফাৰী ৱৰ্ল্ডত টিকট কৰি আমি সোমাই গৈ উপস্থিত হ'লোঁ ডলফিন শ্ব'ত। চাওক ডলফিনটো কিদৰে প্ৰশিক্ষকৰ পিছে পিছে দৌৰিব ধৰিছে। এয়া চাওক, বলটো লৈ কিদৰে ডলফিনে খেলি আছে, জঁপিয়াই। আপুনি ভাবিব পাৰেনে ডলফিন এটা এনেদৰে খেলিব পাৰে? মই কিন্তু আগতে চোৱা নাছিলোঁ আৰু ভাবিবও পৰা নাছিলোঁ ইমান যে জ্ঞানী হ'ব পাৰে এটা জীৱ ডলফিন। প্ৰশিক্ষকে বিভিন্ন কথা কৈ যায়, সেহেঁতে জঁপিয়াই চাওক নেগুৰটোৰে কিদৰে পাব্লিকৰ ফালে বলটো মাৰি পঠিয়ালে। এইটো এটা ৰিং ৰখা হৈছে, ৰিংটোৰ পৰা এইয়া দেখিলে জঁপিয়াই দিছে। আকৌ চাব জঁপিয়াব, আকৌ সি এইটো দেখিছে জঁপিয়াই আহিছে। এই কি যে ধুনীয়া খেল দেখুৱাই, মইতো ভাবিব পৰা নাছিলোঁ ডলফিনৰ শ্ব' ইমানেই ভাল। ওচৰৰ পৰা দেখিলে আপুনি আৰু বেছি ভাল পাব। এয়া চাওক, প্ৰশিক্ষকৰ লগত প্ৰশিক্ষকে মুখত ধৰি আছে আৰু কিদৰে ঘূৰি ঘূৰি খেলি নাচি আছে আৰু ৰাইজে কিমান বেছি আনন্দ কৰিছে আপুনি হয়তো অনুমান কৰিব নোৱাৰে। আপুনি চাওক, এইবাৰ দুজন প্ৰশিক্ষক আৰু দুটা ডলফিন একেলগ হৈ খেলা খেলিছে। খুব বেছি এণ্টাৰটেইনমেণ্ট হয়। সৰু ল'ৰা ছোৱালীবোৰে বেছিয়ে আনন্দ কৰিব পাৰে। ডলফিনকেইটাই মুখৰ আগতে যিহেতু জঁপিয়াই থাকে, ইমান বেছি ভাল লগা হয়। এই যে বাল্টিঙত দেখিছে, তাহাঁতৰ বাবে মাছ লৈ ফুৰে প্ৰশিক্ষকে, আৰু যেতিয়া সিহঁতে খেল দেখুৱাই অন্ত কৰে এটা মাছ তাহাঁতক খাবলৈ দিয়ে। আপুনি ধৰিব নোৱাৰিব যে ডলফিনকেইটা সঁচাই ডলফিন হয় নে নহয়, কাৰণ ইমান জ্ঞানী যে হ'ব পাৰে। প্ৰশিক্ষকৰে কোৱা কথা তাহাঁতে বুজি পায়। এয়া চাওক, এয়া প্ৰশিক্ষক ৰৈ আছে। চাওকচোন কিমান হাজাৰ হাজাৰ মানুহে একেলগে বহি এই শ্ব' উপভোগ কৰে। দিনটো 3-4 বাৰ অনুষ্ঠিত হয় এনেধৰণৰ শ্ব', আৰু দৰ্শকে যেতিয়াই মন যায় এণ্ট্ৰি টিকেটৰ লগতে বিভিন্ন শ্ব'বোৰ সংযুক্ত হৈ থাকে। এয়া চাওক, কি মনোমোহা নান্দনিক দৃশ্য, একেলগে জঁপিয়াইছে। আপুনি ইচ্ছা কৰিলে পইচা দিলে ডলফিনৰ লগত ফটো মৰাৰ সুবিধা থাকে। এই শ্ব'ৰ পিছত তেওঁলোকে ফটো মৰাৰ ব্যৱস্থা কৰি দিয়ে। এয়া চাওক, মাছ কিদৰে খাবলৈ দিছে প্ৰশিক্ষকে। তাহাঁতে মাছ খাই আকৌ খেলা দেখুওৱা আৰম্ভ কৰিব, আৰু প্ৰশিক্ষকৰ পিছত তাহাঁত লাগি থাকে যে আমাক আৰু মাছ খাব দিয়ক। এয়া চাওকচোন, সঁচাই ভাল লগা নহয়নে? থাইলেণ্ড আহিলে এই শ্ব' চাবলৈ আপুনি কেতিয়াও মিছ নকৰিব দেই। থেংক ইউ।